এখন বলেৰো ক্ৰছ কৰোঁ নেকি মই ইউ মানে ফুল পিকআপত যাই আছে ক্ৰছ কৰি দিওঁ নেকি তো হেল্ল' গাইজ সকলোকে স্বাগতম জনালোঁ আমাৰ অন্যতম লগলৈ তো আজি আমি এতিয়া মানে গাড়ী লোড কৰিব যাই আছোঁ গাইজ তো গাড়ী আমি এতিয়া তামোলপুৰ লোড কৰিব যাই আছোঁ আৰু আজি আমাৰ গাড়ীখন হ'ল ডিএ গাড়ী আমি ডিএখন লৈ আছোঁ তো মানে এটা আমাৰ চিএমৰ অৰ্ডাৰ এটা আহিছে মানে চিএম প্ৰগ্ৰেমৰ অৰ্ডাৰ এটা আহিছে তো নলবাৰীৰ গৰ্জনত চিএম প্ৰগ্ৰেম এটা হ'ব ডিএগ্ৰে তো তাতে ভাল লাগে আমি তাৰে কাৰণে বান্ধিলে আছোঁ আজি তো বলক ভিডিঅ'টো ডাইৰেক্ট তো আমি এতিয়া পালোঁ মানে তামোলপুৰ মটঙা তো মটঙা আমি এতিয়া মানে নাগৰিজুলি চাইড যাম চাইনবোৰ্ড দেখাই পাইছে আমি নাগৰিজুলি লাইনটো সোমাইছোঁ এতিয়া তো যাই আছোঁ এতিয়া তো বলক যাই থাকোঁ গাইজ এখন বলেৰো ক্ৰছ কৰোঁ নেকি মই ইউ মানে ফুল পিকআপত যাই আছে ক্ৰছ কৰি দিওঁ নেকি হা দে গাড়ী আহি থাকে নৰা গাড়ী দেখিলে ক'ত পাৰিম নকৰোঁ দে আৰু কি আৰু জীৱনৰ মানে সেই আছে না বহুত দুখ আছে কৰি দিওঁ দে বাদ দি জীৱন আটাই মৰিলোঁ গাইজ বলেৰো ক্লজ কৰি দিলোঁ চাব পাৰে পিছত ভাল দেখা পাব তো গাড়ী আমি আহি পালোঁ এতিয়া মানে খুটি বান্ধি আছে গাড়ী ৰঞ্জনদা একবাৰ হাই দি দিয়া হাই আজি আমাৰ চলিটো মানে অলপ মানে সেই আছে কিবা কি বুলি কওঁ ডাউন হৈ আছে মন চন বৈ আছে ভিডিঅ'টো অহা নাই ভালকৈ কোৱা নাই আকৌ তাকে এইবাৰ ক'ব দিব লাগিব তো এই হ'ল আমাৰ এই বাঁহ ওলাই আছে তো এতিয়া আমি সেই বাঁহ লোড কৰিম তো এতিয়া আমি গাড়ী লোড কৰি আছোঁ চাব পাৰে বন্ধুগিলানে আমাৰ গাড়ী লোড কৰি আছে মই অলপ আগতে চাই আছোঁ মিলি দি আৰু এইফালে দেখি দিম এই বাঁহ আনি আছে দি আছে আচ্ছা হয় দেখো আৰু এইটো আমাৰ বিজয় দা বা লাগলে এক কন্টেক্ট কৰিব যদি বাঁহ যদি লাগে কাৰোবাক ফোন নাম্বাৰটো লাগিলেও দিয়া যাব চব দিম এইফালে দেখি দিম তো গাইজ আমাৰ এতিয়া গাড়ী লোড হৈ গ'ল চাব পাৰে এই গাড়ী লোড হৈ গ'ল এতিয়া আমি গাড়ী বান্ধো ৰছী বান্ধো বান্ধি পেলাই আৰু যাবা অলপ নেকি তো এতিয়া ৰছী লওঁ ৰছী আছে গাড়ীৰ ভিতৰত পেলাই বান্ধো আৰু তো আমি এতিয়া ৰছী বান্ধিলোঁ বান্ধি এতিয়া ওলাই আহিলোঁ তো এতিয়া আমি যাই আছোঁ বৰ্তমান নলবাৰী চাব পাৰে নলবাৰী যাম তো বলক যাই থাকোঁ এতিয়া আৰু
আমি আজি এইমাত্ৰ আহি পালোঁ ঘুগৰাবাদ চক আৰু আমি যাব লাগিব নলবাৰী গেলি নেকি নলবাৰী ন নলবাৰী গৰ্ডন ফিল্ড আৰু মোৰ আজি আমাৰ দাদাৰ বৰ বিৰাট খং উঠি আছে সেইকাৰণে মই মোবাইল লোৱাই নাছিলোঁ এইমাত্ৰ মোক 10 টকা এটা দি কিনে ক'লা আগবলে তই বৌ কি বেয়া নাই সেইকাৰণে মই ল'লোঁ আৰু মোবাইলটো সেই কথা আৰু কি কম ভেজি দিব লগা আছে মানে যিটো মোবাইল লোৱাই নাই সেইটো কাৰণ নলওঁ এতিয়া বোলো দে আৰু লৈছোঁ আৰু যিহেতুকে চেনেলত সোমাইছোঁ ল'বতো লাগবই একবাৰ নহ'লেও পইচা দিবাম নহয় হাত দিবাম নহয় পইচা আমাৰ তই পইচা নাই এনেকৈ ক'ব সেইকাৰণে লৈছোঁ দে আৰু দেই যাই লওঁ এতিয়া আমি পাই গ'লোঁ গৰ্ডন তো এইখন হ'ল গৰ্ডন ফিল্ড আৰু ইয়াতে চলি আছে কাম আৰু আমি ইয়াতে গাড়ী পাৰ্কিং কৰি দিছোঁ মানে লাইন গেছি লাইন আহিলে আমি ভিতৰত সোমাম এই গেট এখন এতিয়া ইয়াতে অলপ বহো বাবু কি কবি কি কৰি মানে পালোঁ নেকি নেকি সেয়ে দে আপোনাৰ এই অহা নাই পেণ্ডেল দিয়াই আছে আমাৰ গাড়ীখন দেখছি আমাৰ গাড়ী তো এতিয়া আমি অলপ বহি থাকোঁ লাইটটো আহক তাৰপিছত সোমাম ভিতৰত তো গাইছ আমি ইয়াতে গাড়ী পাৰ্কিং কৰি দিলোঁ আৰু এতিয়া আমাৰ ৰঞ্জন দাই গাড়ী খালী কৰি আছে চাব পাৰে কেনেকৈ গাড়ী খালী কৰোঁ আমি দে দে ক'ব জানো না ৰ নহয় দেই ময়ো উঠিম দেই দেই 50 বা দিয়া নাই ই মোৰ ভাগ দিলি এতিয়া খালী আছে আৰু ই খালী কৰি থাকক মই এতিয়া আপোনালোকক অলপ দেখাওঁ এই পেণ্ডেল বনাই আছে ইয়াতে এই মঞ্চু ইয়াতে হ'ব চাগে আৰু এই চাইডে 3টা পেণ্ডেল বনাইছে 1টা 2টা 3টা পেণ্ডেল বনাইছে মানুহ বহুত হ'ব তো আহিব আপোনালোকে মিটিং চাবা আমিতো আৰু ক'ত আহিম আমাৰ আশা নাই দিয়া খালী কৰা দিয়া তো আমাৰ এতিয়া গাড়ী খালী হৈ গ'ল চাব পাৰে এইকেইখন বা খালী কৰিলোঁ বেছি কামত কেনে হৈ গ'ল তো এতিয়া আমি যাই থাকোঁ নাই কি থাকোঁ বাহানি মই আব্বাই পেলছোঁ আৰু ঘাম ওলছোঁ হয় দে মই এনেই কাম ওলাই আৰু তেতিয়াহ'লে এইজন কথা গুৰুত্ব নিদিব গাইছ এতিয়া আমি ঘৰত যাওঁ তো ব'লক চাই যাওক তো আমি এতিয়া ঘৰ পালোঁ হয়নে তো এতিয়া ঘৰত যাব ময়ো ঘৰত যাওঁ তো যদি ভিডিঅ'টো ভাল লাগছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ ভিডিঅ'টো ইমান আছিল ধন্যবাদ জয় অসম তো কিবা ক'ব ক'ব লাগে নাই যাওঁ গুড নাইট